নাৰিকল এটা মই ফালি লৈছোঁ নাৰিকলখিনি মই ভালকৈ টুকুৰা কৰি ল'ম তাৰ পাছত ইফালে মই ইয়াত চেনিও পিচি লৈছোঁ আৰু নাৰিকলখিনি মোৰ টুকুৰা কৰা হৈ গ'ল এতিয়া মই নাৰিকলখিনি ভালকৈ মিক্সিত গুড়া কৰি ল'ম তেতিয়া মই বনোৱা মিঠাইটো বনাবৰ কাৰণে নাৰিকলখিনি পাৰফেক্ট হ'ব এতিয়া মই নাৰিকলখিনি ভালদৰে মিক্সিত পিছা হৈ গৈছে এয়া দেখিছেনে এটা চচ মই পাতি লৈছোঁ চচটো গৰম হোৱাত এতিয়া মই নাৰিকলখিনি দি দিম আৰু জুইটো কমাই দিব গেছৰ নহ'লে নাৰিকলখিনি ৰঙা ৰঙা হৈ যাব আৰু নাৰিকলো মই কমকৈ লৈছোঁ দেখিছে নহয় ভালকৈ নাৰিকলখিনি ভাজি ল'ব বেছিকৈ লৰাই থাকিব নহ'লে ৰঙা হৈ যাব নাৰিকলখিনি ভজা হৈ গৈছে আৰু ইফালে মই পাউডাৰ গাখীৰ লৈছোঁ আৰু এয়া গুড়ি কৰি থোৱা চেনিখিনি এতিয়া মই এটা চচত গাখীৰখিনি একাপ গাখীৰ উতলাই আছোঁ গাখীৰখিনি উতলাৰ পিছত মই নাৰিকলৰ গুড়াখিনি তাত দি দিছোঁ তাৰপাছত ভালকৈ লৰাই দিব লৰাই থাকিব আৰু এতিয়াও গেছটো কমাই থৈ দিব এতিয়া মই পাউডাৰ গাখীৰখিনি দি দিম মোৰ এখনতে ভিডিঅ' কৰি এখনতে কৰিবলৈ দিগদাৰ হৈছে অলপ কিছেনে গোটেইখিনি মই নমাই লৈছোঁ এতিয়া মই মঠি পেলাম এতিয়া মই পিচি থোৱা গুড়ি চেনিখিনি ভালকৈ ইয়াত লগাই লগাই মঠি পেলাম গোটেইখিনি মই এটা এটাকৈ বনাই ল'ম এনেদৰে গোল কৰি চেপেটা কৰি দিব আৰু নাৰিকলৰ গুড়াটো লগাই লগাই থৈ যাব তেনেকৈ গোটেই মিঠাইখিনি ৰেডি কৰি ল'ব হাতত অকণমান ঘি লগাইও আপোনালোকে এনেকৈ কৰিব পাৰে মই ঘি সকলোৱে নাখায় কাৰণে লগোৱা নাই এনেদৰেই মই কৰিছোঁ এয়া দেখিছেনে মোৰ নাৰিকলৰ মিঠাইটো ৰেডি হৈ গ'ল এইটো কিন্তু খাবলৈ বহুত টেষ্টি হয় আপোনালোকে বনাই চাবচোন অলপ কাঢ়ি থৈছিলোঁ আৰু বটলৰ সাফৰ দি মই এইটো চেপত অলপ বনাই লৈছোঁ এতিয়া আপোনালোকক অন্য এটা ৰেচিপি দেখা আহকচোন প্ৰথমতে মই পেৰা বনাবৰ কাৰণে গাখীৰ দি দিছোঁ গাখীৰখিনি দিয়াৰ পাছত মই চেনিখিনি দি দিম আৰু ঘুটিয়ে থাকিব লাগিব ঘুটি নাথাকিলে গাখীৰখিনি ওপৰলৈ উঠি আহিব ওফন্দি এয়া অকণমান কালাৰ আহিছে দেখিছে এয়া গাখীৰখিনি কমি গৈছে দেখিছে এনেকৈ ফেটিয়ে আছোঁ মই আপোনালোকেও এনেকৈ ফেটি থাকিব নহ'লে দি যাব আৰু গেছটো একেবাৰে কমাই থ'ব
হৈছেনে চাবলৈ এনেকৈ অলপ নমাই ল'ব আৰু হেতাখনে এনেকৈ মাৰি চাব আৰু শুকাই আহিলে জানিব হৈছে। এয়া হোৱা নাই আৰু অকণমান দেৰি থ'ব লাগিব। এইবাৰ হৈ গ'ল দেখিছে। মই এটা পেৰা বনাই চালোঁ। এতিয়া মই গোটেইখিনি পেৰা এনেদৰে বনাই ল'ম। এয়া দেখিছেনে মোৰ গোটেইখিনি পেৰা বনাই হৈ গ'ল আৰু অলপ গাখীৰতে বহুতখিনি পেৰা হয়। হোটেলৰ পৰা অনাতকৈ ঘৰতে এনেকৈ বনাই খাই চাবচোন, খাবলৈও টেষ্টি আৰু বহুতখিনিয়ে হয়। মোৰ ভিডিঅ'টো অকণমান আজি দীঘলীয়া হ'ল আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বাই বাই।